হে গাই যোনে যোনে ৰেগুলাৰ বেহাৰবাৰী আউটপোষ্টৰ ভিউৱাৰ্ছ হয় তেওঁলোক সকলৰ বাবে এটি খুব বেছি ডাঙৰ ভাল খবৰ। বন্ধু বান্ধৱীসকল খবৰটো শুনিলে আপোনালোকৰ নিশ্চয় ভাল লাগিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বেছি পলম নকৰি বলক চব ভিডিঅ'টো পৰৱৰ্তী অংশলৈ যাওঁ। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা আপোনালোকৰ সকলোৰে মৰমৰ প্ৰিয় অভিনেতা SI ছাৰ ৰূপত অভিনয় কৰা প্ৰীতম ছাৰ আৰু জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং আহিছে আমাৰ বেহাৰবাৰীত। হয় বন্ধু বান্ধৱীসকল, তেওঁলোকৰ বেহাৰবাৰী আউটপোষ্ট শ্বুটিং আৰম্ভ হ'ব সোমবাৰৰ পৰা। আৰু বন্ধু বান্ধৱীসকল আপোনালোকক এটা কথা জনাই দিওঁ যে এতিয়াৰ পৰা আপোনালোকে ইউটিউব চেনেলত বেহাৰবাৰী আউটপোষ্ট চাবলৈ নাপাব, কিয়নো বেহাৰবাৰী আউটপোষ্ট আপোনালোকে ইউটিউব চেনেলত একেবাৰে চাব নাপাব, কাৰণ বেহাৰবাৰী আউটপোষ্টখন ইউটিউবত নিদিয়ে। আৰু বেহাৰবাৰী আউটপোষ্ট আগতে 8টাৰ পৰা 8:30লৈ দিছিল, এতিয়া নিশা 8টাৰ পৰা ৰাতি 9টালৈকে বেহাৰবাৰী আউটপোষ্ট দিব। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকক পৰৱৰ্তী ভিডিঅ'টোৰ অংশলৈ আৰু কিছু ভিডিঅ' ক্লিপছ আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো একেবাৰে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। ৰেডি আহা প্ৰীতম দা কেনেকুৱা লাগিছে? লগৰ এগৰাকী প্ৰমোশ্যন পাইছে, বহুত ভাল লাগিছে, বহুত আনন্দ পাইছোঁ। আগুৱাই যোৱা আৰু এতিয়া আগুৱাই নাযাবা, টেবুল আছে আৰু এই ল'ৰাটো অভদ্ৰ, সৰু ল'ৰা ছোৱালী বুলি ভুল নাযাব আপুনি। এই বাবা, আজিৰ পৰা তুমি মানে মোৰ লগতে বাবু এপিনা আজিৰ পৰা তুমি আমাৰ লগত এক্টিং কৰিবা। কেনেকুৱা লাগিছে? মানে বহুত নাৰ্ভাছ মাৰি আছোঁ আৰু আপোনালোকক সঁচাই ভাল পাওঁ আৰু শিকাই বজাই লৈ যাব। আৰে আমি কোলা মানুহ লাইট কালাৰ, তুমি বগা মানুহ ডাৰ্ক কালাৰ। এতিয়াও সময় আছে, নমস্কাৰ, মই নতুনকৈ চাকৰি পাইছোঁ। চাকৰি পাই কি মানে এনেকুৱা ইমান বেয়া দেখে নেকি মুখখন? গোটেই আটা পিঠা যেনেকৈ চলাই মোবাইল নহয় নহয়। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চালানে? হয় বন্ধু বান্ধৱীসকল, এইবাৰ বিউটি বাইলুং আৰু SI ছাৰক বেলেগ এটা নতুন ৰূপত দেখিবলৈ পাব। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব, আৰু যদিহে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।